ৰবে শিলা সভা মাজে জনকনন্দিনী য়াৰে সংগে চলে মিলা যেন দেৱ পৰি য়াৰে সংগে চলে মিলা যেন দেৱ পৰি য়াৰে লয় লাখে চলি যাই সভাৰ ভিতৰ য়াৰে ৰাম হৰি ৰাম হৰি বুঢ়াৰীৰ অন্তৰ য়াৰে ৰাম হৰি ৰাম হৰি বুঢ়াৰীৰ অন্তৰ বাইদেউ বাইদেউ উৰ্মিলা, আজি বহুত দিনৰ পৰা আপোনাক কথা এটা সুধিম ভাবি সুধিবই পৰা নাই বাইদেউ। উৰ্মিলা, আপুনি যদি অনুমতি দিয়ে সোধা উৰ্মিলা, কিনো কথা অত দিনে মনত পুহি ৰাখিছা? বাইদেউ উৰ্মিলা, আপোনাক যে বনৰ পৰা লংকাৰ ৰাৱণে হৰণ কৰি নিছিল, সেই ৰাৱণ বাৰু দেখাত কেনেকুৱা আছিল বাইদেউ? উৰ্মিলা, বাইদেউ তুমি এনে এটা প্ৰশ্ন কৰিবা বুলি মই সপোনতো ভবা নাছিলো। সেই দুৰাচাৰে যে মোক কিমান কষ্ট দিলে মই তাক পাহৰিব নোৱাৰো উৰ্মিলা। ৰাৱণে মোক হৰণ কৰি নি এনে এখন ঘোৰ অৰণ্যৰ মাজত ৰাখিছিল, য'ত কিম্ভূত কিমাকাৰ ৰাক্ষসনীবিলাকে দিনে নিশাই পহৰা দি আছিল উৰ্মিলা। মই যে তাৰ মুখলৈ ভালদৰে চাবই পৰা নাছিলো। মোক বেয়া নাপাব বাইদেউ, মোক বেয়া নাপাব, কিন্তু কিয় জানো আজি সেই দুষ্ট ৰাৱণৰ প্ৰতিচ্ছবিটো চাবলৈ বৰ মন গৈছে। বাইদেউ আপোনাৰ কেনেকৈ মনত আছে এই মাটিতেই তাৰ প্ৰতিচ্ছবি অংকন কৰকচোন বাইদেউ। নহয় উৰ্মিলা, তুমি মোক তেনে অনুৰোধ নকৰিবা। মই তাৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো উৰ্মিলা। নহয় বাইদেউ, আপোনাৰ যেনেকৈ মনত আছে তেনেকৈ এই মাটিতেই তাৰ প্ৰতিচ্ছবি অংকন কৰকচোন বাইদেউ। উৰ্মিলা, তুমি মোক তেনে অনুৰোধ নকৰিবা উৰ্মিলা। মই ৰাৱণৰ প্ৰতিচ্ছবি কেনেকৈ অংকন কৰোঁ? মোৰ ৰাৱণৰ প্ৰতিচ্ছবি ভালদৰে মনতেই নাই উৰ্মিলা, নাই উৰ্মিলা। বাইদেউ মাত্ৰ এবাৰ মোৰ অনুৰোধ ৰক্ষা কৰক বাইদেউ। উৰ্মিলা, উৰ্মিলা, বাৰু ৰ'বা, তুমি ইমানকৈ অনুৰোধ কৰিছা যেতিয়া মোৰ যেনেকৈ মনত আছে
মই তাৰ প্ৰতিচ্ছবি এই মাটিতে অংকন কৰিম। ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিলা আৰে দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা আৰে দেখা দেখা সৰ্বজন ঈশ্বৰৰ লীলা আৰে যাক দেখি উৰ্মিলা ভীতিগ্ৰস্ত হৈলা আৰে ৰাম হৰি সৰ্বজনে ক'লা আৰে ৰাম হৰি সৰ্বজনে ক'লা এই ৰাৱণে হৰণ কৰি নিছিল ইমান ইমান বিভৎসতাৰ প্ৰতিমূৰ্তি। নাই 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 মই তাৰ প্ৰতিচ্ছবি চাব নোৱাৰো। নাই নাই মই নাই নাই মই তাৰ প্ৰতিচ্ছবি চাব নোৱাৰো। নাই নাই মই আহিলো। উৰ্মিলা 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 হঠাৎ উৰ্মিলা কলৈ গুচি গ'ল? উৰ্মিলা মই অকস্মাত মগজুৰ ভাৰসাম্য কিয় হেৰুৱাই পেলাইছো? উৰ্মিলা 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 জানকী 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 সীতাহেন পতিব্ৰতা নাৰী আজি নিদ্ৰা যায় ৰাৱণৰ প্ৰতিচ্ছবিৰ ওপৰত। তেন্তে মই ৰাজ্যত শুনা লোক নিন্দাৰ কথা মিছা নহয়। কেনেকৈ সহ্য কৰোঁ মই এনে নিদাৰুণ দৃশ্য? জানকী মই বহুত বৰ শুলো নেকি? মই
প্ৰতিচ্ছবিৰ ওপৰত